নমস্কাৰ অসমীয়া আড্ডাৰ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পলমকৈ হ'লেও অসমীয়া আড্ডা টীমৰ তৰফৰ পৰা আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান অসমৰ লগতে ভাৰততো লকডাউন চলি আছে, সেই লকডাউনৰ সময়ত বিভিন্নজনে বিভিন্ন ধৰণে তেওঁলোকৰ সময়খিনি অতিবাহিত কৰিছে। তাৰ বাবে আজি ময়ো ভাবিলোঁ এটা কিটচেনত কেনেদৰে মই কিবা এটা বনাব বিচাৰিছোঁ, তাকে আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো মোৰ লগত উপভোগ কৰি ভাল হ'ব। আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান যি মহামাৰী পেণ্ডেমিক কৰোণা ভাইৰাছে দেখা দি আছে, তাৰ বাবে আপোনালোকে ৰাজ্য চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ সহযোগিতা আগবঢ়াই এমাহটো সোনকালে কেনেদৰে আমাৰ ভাৰতৰ পৰা খেদি পঠিয়াব পাৰি, তাৰ বাবে সহযোগ কৰিব বুলি আমি অসমীয়া আড্ডা টীমৰ তৰফৰ পৰা আশা কৰিছোঁ। আপোনালোকক ইয়াতে এটা কথা জনাব বিচাৰোঁ যে আপোনালোকে কেনেদৰে লকডাউনৰ সময়খিনি পাৰ কৰিছে, তাৰ বাবে আমাৰ তলত হোৱাটছআপ নম্বৰ দি দিয়া হ'ব। তাত আপোনালোকে ইচ্ছা কৰিলে আমালৈ আপোনালোকৰ ভিডিঅ' আমালৈ প্ৰেৰণ কৰিব পাৰে হোৱাটছআপ নম্বৰত, আৰু সেই ভিডিঅ' আমি আমাৰ ইউটিউব চেনেলত দিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পাব। আহক ভিডিঅ'টো। আমি এতিয়া বনাম বুলি কৈছিলোঁ যে বনাবলৈ বস্তুটো হৈছে আপোনালোকৰ এয়া চেৱৈয়া ভাৰ্মিচেলি, আৰু তাক কেনেকৈ বনাম আৰু কি কি বস্তু লাগিব প্ৰথমতে আমি বস্তুখিনি আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰি লওঁ। প্ৰথমতে আমি ল'ব লাগিব ঘিউ, যিকোনো ঘিউ ল'লেই হ'ল। দ্বিতীয়তে আপোনাৰ আলমণ্ড বা যিকোনো ধৰণৰ নাটছ, আৰু তাৰপিছত আপোনাৰ চেনি, তাৰপিছত অলপমান চেৱৈ, আৰু যিকোনো ধৰণৰ গাখীৰ ল'লেই হ'ল আপুনি। আমি কুকাৰটো গৰম হোৱালৈকে, কিন্তু কেৰাহীটো গৰম হোৱালৈকে ৰ'ব লাগিব। তাৰপৰা আমি ইয়াত ঘিউ দিম। ইয়াত অলপ গৰম হোৱাৰ পিছতে আমি ঘিউ দিবলৈ আগবাঢ়িছোঁ। দেখিছে ঘিউৱে জুই পাই গলি গৈছে। ঘিউটো অলপ গৰম হ'বলৈ দিব লাগিব আমি। এতিয়া ঘিউখিনি গলাৰ পিছত আমি এটা যিটো আলমণ্ড লৈছিলোঁ, সেই আলমণ্ডটো দি দিব লাগিব। আলমণ্ডখিনি অলপ ঘিউৰ লগত মিলি যাবৰ কাৰণে দেখিবলৈ জুই জ্বলি আছে। আমাৰ তেল বাদাম চব গৰম হৈ আছে। এতিয়া যিহেতু গৰম হৈ গ'ল, এতিয়া আমি চেৱৈখিনি দিব লাগিব। এয়া দেখিছে চেৱৈখিনি ঘিউত দি দিলোঁ, আৰু যেতিয়ালৈকে আপোনাৰ এইটো ব্ৰাউন কালাৰ হৈ যায়, তেতিয়ালৈকে আমি ইয়াত চেৱৈখিনি ভালদৰে সিজাব লাগিব, লৰাই দিব লাগিব।
যিহেতু মই একদম এক্সপাৰ্ট নহয়, আজিলৈকে বনাই পোৱা নাই, গতিকে কি হয় ভগৱানে গম পাব, খোৱাৰ পিছতহে গম পাম আৰু। এতিয়া বোলে লিখিবলৈ পাইছে ব্ৰাউন হৈ গৈছে কালাৰটো। এতিয়া ব্ৰাউন তেতিয়ালৈকে হৈ যোৱা হৈছে ব্ৰাউন। অঁ, গতিকে আমি এতিয়া গাখীৰটো দি দিব লাগিব অলপ অলপকৈ। দেখিবলৈ পাইছে গাখীৰ এতিয়া লাহে 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 কিন্তু গাখীৰটো দিয়াৰ লগে দেখিবলৈ পাইছে আপোনালোকে সুন্দৰ এটা ইয়াত কি আছে, সেইটো সুন্দৰে হয় আৰু এটা। গাখীৰ আৰু অলপ দিব লাগিব চাগে দেই। এতিয়া এনেদৰে আমি এতিয়া 8 মিনিট বা 5 মিনিট সময় ৰাখিব লাগিব ইয়াত। এতিয়া আমাৰ 3-4 মিনিট সময় হ'ল, 5 মিনিট হ'ব। এতিয়া আমি চেনি যিমান দৰকাৰ হয় ইয়াৰ ওপৰে ওপৰে অলপ চেনি দি দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি অলপ সময় পুনৰ আকৌ চেনিখিনি চেনি আৰু গাখীৰৰ লগত মিলিবলৈ অলপ দেৰি গৰম কৰি দিয়া হয়। এতিয়া দেখিবলৈ পাইছে কমপ্লিট যিটো হৈছে আপোনাৰ। আমি 5 মিনিট ইয়াত এতিয়া ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত ইয়াত আমি চেৱাইখিনি কমপ্লিট হৈ গৈছে। এতিয়া দেখিছে আপোনালোকে 5 মিনিটৰ পিছত যে আমি চালেহি আমি গম পাম কেনেকুৱা হৈছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ এই চেঙৰীয়া বনাই হৈ গ'ল। এতিয়া চেঙৰীয়া এই আপোনালোকৰ কেনেকুৱা হৈছে তাৰ আপোনালোকে চাব আহক। এতিয়া আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ আমাৰ চেৱাই বনি গ'ল। যিহেতু বনাই হৈ গ'ল, এতিয়া খাই চাওঁ কেনেকুৱা হৈছে খাবলৈ। ঠিকেই হৈছে, আপোনালোকে ট্ৰাই কৰি চাব, বনাই চাব ঘৰত এবাৰ। চাই নিশ্চয় আপোনালোকে ভাল লাগিল চাগে। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে আমাৰ অসমীয়া ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ